বুজিছ ভাদৈ যেনে তেনে চাউলকেইটা পালোঁ হাতৰ টিপেই নবহে নহয় চাদামৰ হাত যে হাতৰ টিপেই নবহে কৃষ্ণ কি হ'ল গায়ে মূৰে হাত দিলি যে জানো মোৰ কি হৈছে মূৰটো ঘূৰাই আছে মই থাকিব পৰা নাই গোটেইখন দেখোন খজতিও হৈছে এই গুটি গুটি ওলাইছে নেকি গুটি গুটি ওলাইছে গোটেই গাটো কৃষ্ণ কৃষ্ণ বুজিছ আমাৰ কি সৌভাগ্য তোৰ গাত ভগৱতীয়ে থিত লৈছে ভগৱতী মই এতিয়া কি কৰিম তই একো কৰিব নালাগে এতিয়া যি কৰিম মই কৰিম মই তাৰমানে এতিয়া বুজিছো তোৰ কথাটো বুজিছ মই তাৰমানে এতিয়া ভগৱতী মই ভাদৈ নহয় মই এতিয়া ভগৱতী কি হৈছে কি হৈছে কি হৈছে কৃষ্ণ কৃষ্ণ কি হৈছে হে ভগৱতী কৃষ্ণ কৃষ্ণ হেৰি শুনিছে আইসকল কেনিবা যায় বৰ ডাঙৰ কথা এটা হ'ল নহয় আমাৰ মানে সেই ভাদৈ গাত ভগৱতীয়ে থিত লৈছে বুজিছে কি হ'ব মানে অতীত বৰ্তমান ভৱিষ্যতৰ কথা ভয় পাই কৈ পেলাইছে নহয় হ'ব দে ন আমি বাৰুতে মিটিঙৰ কথাটো উলিয়াই আমি বাৰুতে পিছত আহিম কৃষ্ণ কৃষ্ণ ভাদৈ গাত ভগৱতী লম্ভিছে তই গম নাপাৱ লেটি ভগৱতী লম্ভিল কি যে হ'ব কৃষ্ণ কৃষ্ণ নাই নাই ভাদৈক মানে আয়ে আমনি কৰিছে গাই থাকক গাই থাকক গাই থাকক কৃষ্ণ কথাটো নকওঁ কিয় গোমাতা মানে আই কথা কৈছে কালিলৈ ৰাতিপুৱা গোমাতা আহিব আপোনালোক সকলো আহিব দেই গোমাতা কৃষ্ণ কৃষ্ণ জুকি থাক মিছা এইবোৰ ভণ্ডামি আজিৰ যুগতনো এইবিলাক বিশ্বাস কৰে কি কৈছ ভণ্ডামি কালিলৈ প্ৰমাণ দিম ল'ৰা তহঁতে ইয়াৰ পৰা যাচোন আই দুখ খামিবা দেই ইয়াত কিবা ৰহস্য আছে বুজিছেনে বল কাইলৈ দেখা যাব যা সব গুচি যা কালিলৈ প্ৰমাণ চাবি ক্ষমা কৰ কৃষ্ণ 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 হয় কৃষ্ণ 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 ঐ ডালিমী ঐ ৰচোন ৰচোন তোৰ লগত কথা এটা আছে ৰবি আপোনালোক যাওক ৰাতিপুৱা আহিব দেই
কৃষ্ণ কৃষ্ণ ভাদৈ অ ভাদৈ কি কৰি আছ সোনকালে নাহ কেলৈ মই খাই আছো কিবা এটা দিনটো পানী দুপুৰি খাব নাপাওঁ তেৰ পিছে পৰাও খাবি আগতে আহচোন খাই খাই গোটেইজনী একেবাৰে বেলুনটোৰ দৰে হৈ পৰিছ কেতিয়াবা ফুটি যাবি ওলাই আহ কিবা এটা খাবলৈও নিদিও নে নাখালে কিন্তু মই এচাই নজকিম দেই কৈ দিলো কিন্তু অ নকৰিবি নকৰিবি কৃষ্ণ মানুহ আহিব এতিয়া খেময় তোৰ চোতালত এইজনী কাৰ গৰু এই গৰু বুলি নকবি ভগৱতী আই তই চাচোন চাটোৰ গালে কেনেকৈ চাই আছে দুখ ধৰিব নমস্কাৰ দে ঐ বাই শুন হেৰি কৈছোন তই তোক মই প্ৰচাৰ বিভাগত ৰাখিম তই এটা কাম কৰিবি গাঁৱৰ সকলোকে কৈ দিবি যে ভগৱতী আই আহি গ'ল পাৰিবি নহয় হা অঁ যা যা কওক যা অ' দা এই মোক গাইজন দেখিছিলে নেকি এইফালে গৈছে ন এই কজলা গাইজনী অঁ এই পাপলকে এটা ফোন কৰি চাওঁ ৰ ডিম্বু মহাৰ ফোন দেখোন কিয় বা কৰিলে হেল্ল' হয় মহা অঁ পাপু ক'ত আছ মই গাঁৱতে আছোঁ হয় এই মোক গাইজনী হেৰালো গৰু হেৰাইছে নেকি এই শুনচোন এই তহঁতৰ গাঁৱত বোলে কোনোবা আই এজনী ওলাইছে ওলাইছে এজনী এই বঢ়িয়া আই এই তাই চাই দিব পাৰিব নেকি ধুনীয়া চোৱাই কি হয় নেকি ঠিক আছে ৰ মই এতিয়া গৈ আছোঁ ঠিক আছে আহিব হয় হ'ব দে হেমকাই এতিয়াহে মজাটো যাব এজনী আকৌ কি হ'ল দেখা নাই কালিমা জকিছে কালিমাই দেখোন বৰ বেলেগ ডান্স মাৰিছে ৰাম ৰাম ইটেকিং নকৰিবি শেষ কৰি দিম ইটিকিং নকৰিবি ধ্বংস কৰি দিব আই ভগৱতী ক্ষমা কৰিব দেই কৃষ্ণ আঁতৰি দিয়ক আপোনালোকে বাটটো এৰি দিয়ক আই মাতৃ আহিছে আই মাতৃক মই সদায় পূজা কৰি থাকো কৃষ্ণ বন্ধ কৰক এইবোৰ আপোনালোকৰ গৃহ ভণ্ডামী ৰাইজ এয়া কোনো আই মাতৃ নহয় এইজনী মোৰ গাই হেমধৰে চুৰ কৰি আনিছে বাহ মোৰ একে গাই ৰঙা কৰি পেলালি তই এতিয়া থানালৈ যাব লাগিব হেমধৰ মোক ক্ষমা কৰিবি ডিম্ব মই অপৰাধী তই মানে সঁচাই ভণ্ডামি কৰি মোক ক্ষমা কৰিবি ডিম্ব মই অপৰাধী মোক ক্ষমা কৰি দিবি আমাৰ ৰাইজখনক তই আভুৱা সজালি ৰাইজ মই মানে ভাইৰেল হ'ব খুজিছিলোঁ পেপে গাই যদি ভাইৰেল হ'ব পাৰে
নেমু টেঙা 3টা আম টেঙা 3টা বুলি কৈ যদি ভাইৰেল হ'ব পাৰে সেই পেণ্ডেলৰ খুঁটাত উঠি যদি গান গাই ভাইৰেল হ'ব পাৰে মই কিয় নোৱাৰিম ময়ো ভাইৰেল হ'ব খুজিছোঁ ঐ গৰজনী খোল ঐ বল 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 মোৰ পইচাটো নিজেই পইচা পোৱা নাই আকৌ তোক পইচা দিব লাগে কালি মাৰি কৰি কৰি জিভা দীঘল হৈছে মোৰ নমস্কাৰ ৰাইজ এইটো এটা সাধাৰণ উদাহৰণ অসমত এনেকুৱা বহু ঘটনা ঘটি আছে প্ৰবঞ্চকে এনেকৈ সহজ সৰল জনসাধাৰণক প্ৰতি পলে পলে ঠগি আহিছে তথাপিও আমি সজাগ হোৱা নাই কিয় তথাপিও আমাৰ জ্ঞান চকু মুকলি হোৱা নাই কিয় সকলো সজাগ হওক আৰু এই ভণ্ডবোৰক উচিত শিক্ষা দিয়ক এনেকুৱা কাহিনী লৈ আমি পুনৰ আহি আছোঁ আপোনালোকে চাব আৰু আমাক উপদেশ দিব মাত্ৰ লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব নমস্কাৰ